নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ পদিনা আৰু নেমুৰ চৰবতৰ এটা ৰেচিপি। আৰু ইয়াৰ বাবে মই লৈছোঁ 1 বাটিমান জোখৰ পদিনা আৰু লৈছোঁ এটা নেমু। নেমুটো মই কাটি লৈছোঁ, দেখুৱাম মই কিদৰে দিওঁ। আৰু আহকচোন তেতিয়াহ'লে মই দেখুৱাওঁ কেনেদৰে বনাইছোঁ। প্ৰথমতে মিক্সি জাৰটোত মই দিছোঁ পদিনাখিনি ফাৰ্ষ্টে পিচি ল'ম, তেতিয়া ভালদৰে গুড়ি হ'ব। আৰু এতিয়া মই ইয়াত দি দিছোঁ অলপমান পানী। আৰু এইখিনি ভালদৰে আমি মিক্সিত মাৰি ল'ম। আৰু এইখিনি মাৰি ল'লোঁ। আৰু এফালে মই এটা বাটিত নেমুকেইডোখৰ চেপি ল'ম, তেতিয়া দিবলৈ সুবিধা হ'ব। ইয়াতে মই নেমুৰ ৰসখিনি দি দিছোঁ। আৰু যিখিনি প্ৰয়োজনীয় বস্তু গোটেইখিনি ইয়াতে দি দিম। আৰু এতিয়া দিছোঁ প্ৰায় আধা চামুচতকৈ অলপ কম নিমখ। আৰু প্ৰায় 2.5 চামুচমান জোখৰ চেনি। আপোনালোকে প্ৰয়োজন অনুসৰি ক'লা নিমখো দিব পাৰে, মই দিয়া নাই। ক'লা নিমখ দিলে টেষ্টটো ভাল হয় আৰু এনেও ভাল হয়। চেনি দিয়া হৈ গ'ল আৰু দিবলগীয়া একো নাই, বছ এইখিনি বস্তুৱেই হয়। আৰু ইয়াতে মই পানী আধা গিলাচমান আৰু দি দিছোঁ। এতিয়া এইখিনি মিক্সিত ভালদৰে মাৰি ল'ম। এইখিনি আমাৰ ৰেডি হৈ গ'ল। আপোনালোকে গ্লাছত দিয়াৰ আগতে এইখিনি চেকনিৰে চেকি দিব পাৰে আৰু নিদিয়াকৈও খাব পাৰে। গৰমত এইটো এটা বহুত উপকাৰী বস্তু হয়, স্বাস্থ্যৰ বাবেও ভাল। আশা কৰিছোঁ আপোনালোকে ঘৰত ট্ৰাই কৰিব। ধন্যবাদ।